guys, welcome to Technical Assam. মই সৌৰভ আজি মই আপোনালোকৰ বাবে লৈ আহিছো এটা ধুনীয়া ট্ৰিক যোনটো আপোনালোকে নিশ্চয় ভাল পাব আৰু আই এম এক্সট্ৰিমলি সৰি মোৰ ষ্টিল লগত ভাল কেমেৰাও নাই ল্যাপটপৰ ৱেবক্যাম দি ৰেকৰ্ড কৰি আছো এণ্ড সাউণ্ডৰ কাৰণে একো নাই একচুৱেলি বহুত কল মেছেজ আহি আছে এপলকৰ ক্ৰেক কেনেকৈ কৰিম তাৰ ওপৰত সো মই ভিডিওটো কৰিছো বহুত ৰিকুৱেষ্ট আহাৰ কাৰণে সৰি বহুত বেকগ্ৰাউণ্ডো গ্ৰীন স্ক্ৰীন ইউজ নাই কৰা আমি কথা পাতিম এপ লকৰ ওপৰত 80% এন্ড্ৰইড ইউজাৰে এপ লকটো ইউজ কৰে আৰু কৰি আছে আমি হোৱাটছএপ গেলেৰী বহুতত এপ লক আমি লগাই ৰাখো সো এটা কথা হ'ল এপ লকটো হ্যাক বা ক্ৰেক কৰিব পৰা যায় একচুৱেলি হ্যাক নহয় এটো এটা ট্ৰিক হয় যোনটো মই মোৰ বহুত ফ্ৰেণ্ডৰ মোবাইলত কৰি চাইছো সিহঁতে গম নাপায় সো আজি মই মোৰ ট্ৰিকটো পাব্লিকলি সবৰ আগত শ্বেয়াৰ কৰিব ওলাইছো হোপ ভাল পাব আৰু প্লিজ সাবস্ক্ৰাইব কৰিব চেনেলটো যদি ভাল পায় ভিডিওটো এণ্ড সাবস্ক্ৰাইব কৰিলে হ'ল It's the one and only Eagle Double G. You know what happened with the DR. So guys, start কৰিছো আমি মই বৰ্তমান WhatsApp আৰু গেলেৰীত লক লগাই ৰাখিছো এপ লগেদি এতিয়া মই দেখাইছো এয়া লক লগাই ৰাখা আছে সো এতিয়া বহুত ট্ৰিক আছে এটা ট্ৰিক হ'ল আপুনি WhatsAppটো আনষ্টল কৰি দিলে আনষ্টল কৰি আকৌ ইনষ্টল কৰিলে এটো অটোমেটিক লকটো খুলি যায় এটো কৰিলে কি হ'ব আপোনাৰ গোটেই ডাটাখিনি ডিলিট হৈ যাব আৰু তাৰ উপৰি আপুনি যাৰ মোবাইলত কৰিব হি গোটেইখিনি অলৰেডি গম পাই যাব সো মই আপোনালোকক এনেকুৱা এটা ট্ৰিক দি আছো যোনটো আপোনাৰ ফ্ৰেণ্ডজনে গমেই নাপাব আৰু আপুনি হেতু ওপেন কৰিব পাৰিব সো এতিয়া আপুনি তাৰ কাৰণে সেটিংত যাব তাৰ পিছত এপছত যাব সব মোবাইলৰ বেলেগ বেলেগ থাকে কিছুমান এপ্লিকেশন ম্যানেজমেন্ট এপ ম্যানেজমেন্ট থাকে এনেকুৱা লিষ্ট দেখা পাব তাৰ পিছত যোনটো এপেদি লক থাকে সেই লক থকা এপটোত যাব এতিয়া মোৰ এপ লক দি লক আছে মই এপ লকত যাম এপ লক এতিয়া কি কৰিব দেখিছে ওপৰ লিখা আছে ফ'ৰ ষ্টপ আৰু আনষ্টল আপুনি বেলেগ একো কৰিব নালাগে জাস্ট ফ'ৰ ষ্টপত ক্লিক কৰি দিলে হ'ল ফ'ৰ ষ্টপ ওকে হৈ গ'ল এতিয়া আপুনি হোৱাটছএপটো অন কৰিব দেখিব অন হৈ গৈছে আপোনালোকেও পাৰিব বহুত ইজি ট্ৰিক হয় কিন্তু কোনো নাভাবে এইটো কথা যে এনেকুৱাকে পাৰা যায় বুলি সো আৰু এনেকুৱা বহুত লক আছে সিএম সিকিউৰিটি আৰু বহুত আছে সবৰ ক্ষেত্ৰতে হ'ব এইটো ফ'ৰ ষ্টপ কৰি দিয়াৰ লগে লগে এপটোৱে কাম নকৰা হৈ যাব আৰু আপুনি চাব পাৰিব আৰু আপোনাৰ ফ্ৰেণ্ডজনেও গম নাপাব যে আপুনি এনেকৈ চাইছে 2 মিনিট বা 3 মিনিটৰ পিছত আকৌ এপটোৱে নিজে নিজে কাম কৰিব ল'ব যেতিয়া আপুনি পাৱাৰ অফ কৰি পেলাই এবাৰ অন কৰি দিব আপোনালোকে ভাল পালে ভিডিওটো প্লিজ লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু নতুন নতুন ভিডিও লৈ আহিম ৰিসেন্টলি টপিক চলি আছে testoni.com entestoni.com এটো ফেসবুকত চলি আছে সবে শেয়াৰ কৰি আছে কিন্তু কোনো নাজানে যে এটো দি গোটেই ডাটাস হেক হৈ আছে আপোনাৰ ফেসবুকৰ সো মই কম কেনেদৰে কি হৈ আছে বস্তুটো কি সো সাবস্ক্ৰাইব কৰিব নেক্সট ভিডিও আহি আছে আৰু কেনেদৰে পইচা আৰ্ন কৰিব অনলাইন তাৰো ভিডিও আহি আছে